13 বছৰীয়া কিশোৰী আমি জনামতে তাই মানে মানসিক ৰোগতো আক্ৰান্ত হৈ আছে। সেই এনেকা এজনী ছোৱালীক এই বব্বন যাদৱ নামৰ নৰপিশাচজনে দুবাৰকৈ ধৰ্ষণ কৰিছিলে। যেতিয়া তাৰ ছোৱালীজনীৰ ঘৰত মাক বাপেকে নাথাকে তেতিয়া দুবাৰ গৈ সি ধৰ্ষণ কৰিছিল। আৰু ই আমাৰ আগত মানে আৰক্ষীৰ আগতো এইটো কথা মানে স্পষ্ট কৰিছে যে সি কৰিছিলে বুলি। তো আমি মানে এইটোৰ পৰা এইটোৱে বুজাওঁ যে আমি আজিৰ দিনত যোনে দৰ্শনকাৰী হওক, হিন্দু মুছলমান খ্ৰীষ্টান বুলি কথা নাই, কোনো পধ্যে বাচি থাকিব নোৱাৰে। আৰু এইটো ক্ষেত্ৰত আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰো কাৰ্যকৰ্তা কেইজনমানে বহুত সহযোগ কৰিছে। তো আমি তেওঁলোককো ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে আমি এটা যি আমাৰ ভাৰতৰ এই অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ এটা কথা কৈছিলে যে পাতালত লুকাই থাকিলেও মানে দোষীক তেওঁলোকে ধৰি আনিব। ঠিক তেনেধৰণে আমাৰ ওচৰত আমাৰ অসম পুলিচ তথা আমাৰ শোণিতপুৰ পুলিচে উদাহৰণ এটা দাঙি ধৰিছে। তো তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। এজন বাপন যাদৱ বোলা ধৰ্ষণ কৰি বিহাৰত পলাই আছিল। আমি ধাৰাবাহিক আন্দোলন কৰি আছিল, বজৰং দল আমি বিভিন্ন হিন্দু সংগঠনে আন্দোলন কৰি আছিল, কিন্তু আৰক্ষীয়ে এটা আস্থা দিছিল ধৰিম বুলি। অৱশেষত আৰক্ষী কৰায়ত্ব কৰিলে, কিন্তু আমি শোণিতপুৰ জিলা SP ছাৰ বৰুণ প্ৰসাদ ছাৰক ধন্যবাদ দিব লাগিব, আৰু ঢেকীয়াজুলি OC দীপক দাসক ধন্যবাদ দিব লাগিব এই দোষীটোক যে বিহাৰৰ পৰা কৰায়ত্ব কৰিছে। আৰু বিশেষকৈ বিহাৰৰ পৰা কৰায়ত্ব কৰিছে আমাৰ ক'ব লাগিব আমাৰ অভিষেকো কিন্তু এইটো কামত বহুত জড়িত আছে, আৰু অভিষেকে এইটো নেতৃত্ব আৰক্ষীৰ লগত যোগাযোগ কৰি যে কৰায়ত্ব কৰিছে, অভিষেককো ধন্যবাদ দিব লাগিব। অভিষেকে কিন্তু দাঙি ধৰিছে যে কোনো অপৰাধী যি জাতিৰ হওক, ৰেপিষ্ট বা ধৰ্ষণকাৰী বা কোনো ৰেহাই দিয়া নহ'ব। এইকাৰণে আজি কৰায়ত্ব কৰিছে। বিশেষকৈ আৰক্ষীৰ লগত অভিষেককো ধন্যবাদ দিলোঁ যে এই দোষীটোক কৰায়ত্ব কৰে। আমাৰ ঢেকীয়াজুলিৰ হিন্দু মুছলমান বিভিন্ন ধৰণৰ মানুহ মিলি আছে, কিন্তু কোনোবা ড্ৰাগছ বেপাৰী বা কোনোবা ধৰ্ষণকাৰী যদি পলাতক থাকে আমি কোনোদিন ৰেহাই দিয়া নহ'ব। আৰু আৰক্ষীক দাবী জনাইছোঁ ই ফাৰ্ষ্ট কোৰ্টত বিচাৰ কৰি যে ফাঁচি দিয়া, এইটোৱে দাবী জনাই সনাতন বিনয়নৰ পৰা।